তৎক্ষণাতে হুয়া দুয়ার লুগাই ললে আমার কথাটো সুবিধা হব। এইখন চিঠি পঠাই এই কুচক্ৰীসকলৰ মাজত ভয় লাগিছে। সৰ্বাদেৱ আপুনি এত ভয় কৰিব নালাগে। তোমাৰখিনি ভৰম চেনে লিয়ালি tapi harus cuma pegangan di situ, Pak. হাজৰিকা দেখুৱাহিল দেখুৱাকে মোক হাজৰিকা থিয় হোৱা নাই। হাজৰিকা আহি দুদিন যিবাহে কাম লওঁতে ওলা লাগে। পিছে মইনো আৰু কি বিশেষ গাঁঠি হাজৰিকা আহি তেখেতৰ আজিকৈ এখন পত্ৰকে পালেহি। হাজৰ পঢ়া পঢ়া তহঁতেনে এই ৰাজ্যৰো খবৰ ৰাখি যে 7 দিনৰ ৰাজ্য সকলো পোৱা কৰা মই জীয়ানে থাকো না থাকো থাকো মই অত্যাচাৰ ৰাজ্যটো জীয়াই নাথাকো। কথা ভূত কথা কেনেকুৱা খাম খাম ৰাতিপুৱা ভিতৰত দেখিছেনে?
ৰাজমা দেউতা বৰগোহাঁই ডাঙৰীয়া আহিছে। বাৰু ভিতৰলৈ আহ। राजमा बेटा क्या है? ডাঙৰীয়াক বেৰ গৈ পিছে বেছিকৈ দেখা দিছে। ডাঙৰীয়াৰ ঘৰৰ ফালে ভালনে? হয় প্ৰভু এক প্ৰকাৰে ভালে কুশলে আছো হওক। পিছে মোৰ অজলা ল'ৰাটোকনো কি কৰিব খুজিছে? মই কি বিস্মৃতি চাৰিওফালে হাহাকাৰ উঠিছে। স্বৰ্গদেৱ জ্ঞানেই নিদিয়ে। সজ কথা কলে লোকৰ বুদ্ধিত মোক সত্যি জনাই দেখে। মই আপোনাকহে খাটিছো। আপুনিয়েহে আমাৰ মংগলাকাংক্ষী। ইমান অত্যাচাৰ অকাবোৰ কোৱা ধুনীয়া হ'ল। শুনিছো বোলে তুংখনীয়া গদা কোৱাকো হাত দিব খুজিছে। ইমানবোৰ কোৱা মৰাৰ পাছত নাব আপুনি যেনে তেনে ইয়াৰ প্ৰতিকাৰ কৰক ডাঙৰীয়া। প্ৰভু ভগৱন্ত। দেশৰ অৱস্থা বিষম অন্যায় অধৰ্মৰ ফল লিখিছে। দেশত জুই জ্বলিছে। হিংসা খেলত মানুহ পশু হৈছে। মাক বাপেক দুয়া তিনিটা হাহাকাৰ হাহাকাৰ দেখিব নোৱাৰে হাহাকাৰ। বৰগোহাঁই ডাঙৰীয়া ৰাজ্যত আৰু থাকিব নোৱাৰে। ইমান অত্যাচাৰ। মোৰ লগৰীয়া কত খোৰা হ'ল কণা হ'ল। এতিয়া তুংখনীয়া গদা কোৱাকো বিচাৰি ফুৰিছে। গিলিয়াল ফুকন তোমাৰ কথাত আৰ নাই। অৱশ্যে হয় মই গদা কোঁৱৰৰ কথাকেই কবলৈ মাছ নিশা তোমাক মাতি আনিছো। গদা পানী পলাই থকাৰ বাহিৰে আন উপায় নাই। গদা পানী কিন্তু নিজে নপলায়। আপুনি কিবা এটা উপায় দিবই লাগিব। ৰাজ্যত আৰু পুনৰ ন্যায়ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনোৱেই নাথাকিব। যদি গদা পানী খুলিয়াব লাগে তেন্তে ঠিক জানিবা অনাচাৰ অত্যাচাৰৰ পৰা দেশ ৰাখিব আৰু কোনো নাই। যেনে তেনে বুদ্ধিৰে চলেৰে কৌশলেৰে বুজাই বঢ়াই যিকোনো উপায়েৰে হওক গদা কোঁৱৰক খুলিয়াবই লাগিব। জয়মতী জ্ঞানী ছোৱালী দেশৰ কথা নিজেই ভালকৈ বুজে। ভাবি পুৱাতি ওচৰলৈ গৈ সুখীয়ে জয়মতীক থাকিবলৈ বতৰাটো। গদা পানীক যদি নোৱাৰো তেন্তে সেইবাবে তুমি কোনো উপায়েৰে গদা পানী জয়মতীক এই কথা কোৱাব লাগে। গদা পানী অতি শীঘ্ৰে পুললৈ পঠাব লাগে। কিন্তু কি হয় শুনি যাতে ইটো ওচৰত নকৰে বুলিছা মই আহিলো ভাবিছো। হেৰ নৰা সেউটি ঘৰত আছেনে? আছে দেউতা। যা মনে মনে মই মতা বুলি মাতি আনিব। সেউটি সেউটি শুনা শুনা বৰ বিপদৰ কথা কৈছে। তুমি আৰু জয়মতী কৰিলে যেনে তেনে কামটো কৰিবই লাগিব। আজি ৰাতিয়ে বুদ্ধি সন্ধিকৈ গদা পানী কোঁৱৰক পলুৱাই পঠাবই লাগিব। তুমি গৈ যেনে তেনে জয়মতীক বুজাই যিকোনো প্ৰকাৰে গদা কোঁৱৰক পলুৱাই পঠাবলৈ কোৱাগৈ। মোৰ সময় নাই বুজিছা। চোৱা চোৱা পিছে পিছে লাগি ফুৰিছে। সাৱধান দেই। ওলামনে সন্ধিয়া কেইখন বাদ কোঁৱৰ কথা বলা আৰু কি চিকাৰণে গহনা
Mula saikon, aha mor kontu. Aha. Kilo itu kita nggak kor? It, thôi hiểu bài tapi it, tới phèn đó. Aha, aha. Lơi lại, rồi lơi lại. Tar bodiর মুখন বেলেগ বেলেগ গুণায় হেরো বেলেগ বেলেগ গুণায় আমি যাও দেই এই এই কথা এপিনিয়া তো গুরুজনী খাবলৈ কৈছিল নহয় হ্যাঁ যা 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 ও তুই নেউলাই দেখিছা এইটো মায়ে দে আমার কথাই দেখুন তোর বিয়ের বিয়ে এই তাপন মেরে দুনিয়া তৈরি দিতে পারি যা কত করবি কথাবই লাগিব ধুনীয়া আহোম ৰাজ্যৰ কোনো নাথাকিব ব'লা সখী নহবা যেনে তেনে পঠাবই লাগিব চাৰিওফালে বৰ এটা পঠাব লাগিব তোমাৰ দৰে যি দুৰ্বল হয় কেনেকৈ চলিব ধৈৰ্য ধৰিব সাহ কৰি কোৱাৰ পাছত কৰিবলৈ দিব নোৱাৰি সখী ব'লা Apa kan dia lah? Mau apa lagi? Ini je. Di sini. Dan ibu dia. Nurul juga. Kan? Ibu ni. Kalau kata. Kalau aja boleh nak. Kalau booking apa? Oh, booking. Ya, booking sampai jauh tu. Ini dia le baturi pathaise bole. Ki dia le baturi pathaise. Aji rati apunak dhori nibole dupuri saudang pathabo. Dia le kenapa jangan? Baturi pa aise. Dupuri na lage tini puri saudang ole pola boleh naik. শুনকচোন শুনক মোৰ কথা শুনক তাৰপিছত যি কৰে কৰিব কি গাৰ বলেৰে আপুনি কি কৰিব ৰজাৰ পৰা গাৰ বলেৰে আপুনি সাৰিব নোৱাৰে নহয় সকলো কথাতে সাহ দেখুৱালে নহয় মোৰ কাৰণে নাভাবিব আপুনি যাওক যাওক মোৰ মূৰকে খায় এতিয়া প্ৰাণটো ৰাখক পিছত বল বান্ধি ল'ৰা ৰজাক ঘটুৱাই দেশ ৰাখিব ঈশ্বৰ আপোনাৰ সহায় হ'ব
ৰাইজৰ আশীৰ্বাদ পাব। আপোনাৰ চৰণত যদি মোৰ ভক্তি আছে বুলি ভাবে আপুনি যাবই কৰিব। ঈশ্বৰে ৰাখিব, সেইবোৰ সকলো মনৰ পৰা পাহৰি যাওক। মোৰ যদি পুণ্যৰ বল আছে, যদি আপোনাৰ চৰণত ভক্তি আছে, মোৰ আশীৰ্বাদত পোনাহঁতক সকলো বিপদৰ পৰা ঈশ্বৰে ৰক্ষা কৰিব। আহক ক'বলৈ নাই। বোলে বাদা পানীয়ে টানৰ ল'ৰা তিনিটা ফুটি বৰফ কৰি থৈ আমাৰ কথাত যোৱা কেনে কথা নক'ব, প্ৰাণ নেহেৰুৱাব, আমাক লগত নিলে আমি বুজিছো যে তিৰোতাৰ কাৰণে ইন্দ্ৰৰ অংশ স্বৰ্গদেউৰ আদেশ তাতোকৈ যে ডাঙৰ ৰজাৰ আদেশ লংঘনৰ মহাপাপ স্বামী হত্যা গুৰুতৰ 5 টকাতকৈ লক্ষ গুণে অধিক।
তেন্তে জয়মতী সামান্য স্বামীৰ প্ৰাণৰ কাৰণে ইন্দ্ৰম সদা স্বৰ্গদেৱৰ আদেশ লংঘন কৰি অতি দুৰ্ভাৱহ পৰিণাম মূৰত লৈ চিৰদিনলৈ তুংখুঙীয়া বন্দীত অক্ষাতি ৰাখি যাবানে? এতিয়াও কোৱা কথাখিনি ক'ত লুকাই আছে? তুমি তাৰ কি সম্ভেদ জানা? দেউতাই যুক্তি নুবুজে। জয়মতী, তুমি ভালেৰে নুকলা, যুক্তিৰে নুবুজে। ফুকন ডাঙৰীয়া, জয়মতী বন্দীশাললৈ লৈ যাওক। তেওঁলোকৰ কথা নকয় মানে তাতে থাকিব। সাৱধান বৰুৱা, জয়মতীক বনলৈ লৈ যাওক। গিৰিয়েকৰ কথা নকয় মানে তাতে থাকিব। স্বৰ্গদেৱৰ আদেশ। আপোনালোকৰ সহায় ৰ'ব মানি যাওঁ।
তাইৰ মুখৰ পৰা যেনে তেনে প্ৰকাৰে কথা উলিয়াবই লাগে। ৰাইজৰ আগত উলিয়াই লঘু কৰি শাস্তি কৰিলেহে তাইৰ মুখৰ পৰা কথা ওলাব। বৰফুকন, আপুনি কি কৰিব খুজিছে? গোটেই ৰাজ্য জুৰি ইমান অত্যাচাৰ কৰিও আপোনাৰ হেঁপাহ গুচা নাই। আকৌ বোলে তুংখুমীয়া ফৈদৰ বোৱাৰী জয়মতীকো আনি বাৰে চহৰীয়া ৰাইজৰ আগত লঘু কৰিব খুজিছে। ৰাজমা দেউতা, সেইবোৰ কথা আপোনাৰ আগত কোনোবাই নিজাকৈয়ে লগাইছে। আমি জয়মতীক অলপতৰ ভয়হে দেখুৱাইছে, সেয়ে ইকাৰণে আপোনাৰ আগত তিনিটোৱে ডাউটো হৈছিল। বৰফুকন, আপুনি মোক নাভাবিব। আপুনি পলে পলে দণ্ডে দণ্ডে ক'ত কি কৰিছে সকলো মোৰ কামত পৰি আছে। এতিয়াও আপোনালোকে জয়মতীক ঘৰলৈ পঠিয়াই দিয়ক। জয়মতীক এনেদৰে শাস্তি কৰাৰ প্ৰতিফল বৰ বেয়া হ'ব, বৰ বেয়া হ'ব। ল'ৰাটোৰ কামত ঢালি তাৰ হতুৱাই যি পাৰে তাকেই কৰাইছে। বাৰু কৰাই থাকক, মই ঈশ্বৰকহে সাক্ষী কৰিছো। ভাত দিব পাৰিবিনে? নাই, নোৱাৰি। ভাজিয়া দুইটা ভাজিয়া। জয়মতীৰ ঘৰতে ধৰা পৰি কিবা বাতৰি পাইছে না? নাই নহলীয়া। নানা কাকতিমি প্ৰশ্ন কৰি মাত এষাৰ কৰি ল'ব পৰা নাই। তাৰ মত কৰিছে তিনিটা। মানুহ ভূমি মানুহে এজন দুইটা মুখৰ পৰা কথা পাতিব নোৱাৰিলে। আমি কি করি? যদি ভালো নপায় উগ্র হাত ভোট হয়ে যাবে। কৈ দিও, নহলে কথা বিষমত কৰিছে। গাঁতিয়ে জেৰেঙালৈ নি শাস্তি কৰিছে। বৰফুকন নিজে আহি পেলাই গৈছে। ভালে ভালে কৈ দিম। দুবাৰ বৰফুকনক আৰু তোৰ এনে আহমতি হাঁহ থাকিব নোৱাৰে। বৰ জিদ কৰিছ তই, বুজিছ? কিন্তু তই জনা নাই তই কাৰ হাতত পৰিছ। বাঘৰ আত্মমত কৰা এই গান্ধী হাজৰিকা তই চিনি পোৱা নাই? নকৰ, এতিয়াও কৈছো ভালে ভালে কৈ দে গলা পানী কৰ। নকৰ, সঁচাই নকৰ তই। কবি কবি তই কবই লাগিব। ক্ষমতাৰ কোবত যেতিয়া গাঁ পাতি চিৰাচিৰ দিব, কটা হাত যেতিয়া খাৰণি ছটিয়াই দি তেতিয়াহে তই কবি। তই এতিয়াও কৈ দে গলা পানী কৰ।
নকৰ সঁচাই নকৰ এই আন ক্ষমতা লৈ যা যা ক্ষমতা লৈ এই কণী নকৰে মই আন দে পৰ্বতৰ বুকত ঠেকা খাই কি আহিছে তোমাৰ বুকুতো মোৰ হাঁহিটো লাগি ঠেকা খাইনে তেন্তে আমি নুশুনো কিয় তোৰ হাঁহিটো বৰকে লিখে দেখি পত্নী মই দাদাইটো আছো মই নাম এটা গাওঁ শুনা দেই মই গুচি যামগৈ বুলি বল বল এতিয়া বাপেৰে ক'ব বোলে তই ল'ৰাৰ লগত তই ল'ৰা হলি বল বল ঘৰলৈ যাওঁ মই জানো পাৰিম
তাই তেরেন দেখিলে মরে গেছে এৰিদিম তাই যেতে মৰে মত তুমি সকলোৱে ধুতি এৰি মেখেলাহে পিন্ধিব লাগিব বন্দিকাল বৰুৱা তাই গাত খোৱাত মেলি পানী ঢালি চাই দিলানে হ'ল একোতে একো নহয় বান্দৰকে কোৱা একা সকলো কৰিলো মই আৰু ধৰিলো বৰ মগে আনি ল'ৰাকেইটা ধৰি আনি ফুলৰ আগত কলোহেঁতেন বা চোৰাং চোৱা বৰুৱা ল'ৰাকেইটা কিবা সম্ভেদ পালানে নাই একো পোৱা নাই তাই গাড়ী এৰি দিব নোৱাৰি কাম খেল বন্দিখাই বৰুৱা যত প্ৰকাৰৰ শাস্তি সকলো দিবলৈ শিল্পীনালী নকৰিবা চোৰাত আমেলি চমতা সকলো লগাবা তেওঁ যদি নকয় তেন্তে ক'ত পতাই লগাবা যেনে তেনে প্ৰকাৰে তাই মুখৰ পৰা গদা পানীৰ বাতৰি আমাক লাগেই চোৰাং চোৱা বৰুৱা গদা পানী ভগা পৰ্বতত থকা বাতৰি যদি সঁচা হয় তেন্তে সৰহকৈ চোৰাং চোৱা আৰু সাৱধান পত্ৰ হওক গদা পানী যেনে তেনে ধৰিবই লাগিব এইবাৰ আৰু নেচাৰিছ দেখিছ বৰ সুখে চিঠি পঠিয়াইছে ইমান চালো আৰু তোৰ জিত কৰিব নোৱাৰি কি কৰিম জান বুজ পাইছ এইবাৰ যদি নকওঁ তেনেহলে জেৰেঙা পথাৰলৈ নিয়াই বাৰে চহৰ ৰাইজ মাতি চকলগ কৰি কৈছে তেওঁ গদা পানী তোৰ ই মত করবি তুই তাই এই কিহে পাইছে হ্যাঁ কিহে পাইছে হ্যাঁ বুঝিয়ে পাইছে নহয় নিবুকা সামন্তি হৈ পেলাইছে তুই মই তোর গাঁর দুধ জানি বুঝিছ মই তোর গাঁর জানি কৈছে গদা পানী তোর এই ভালো ভালো কোয়া চিন্তা নহয় যা চলিয়ে তাহলে যা এটা বুঝে নকয় নকয় না এই
डालेल्या कुकुर दमाली पण करीतात काय ইনকি বৈৰামত কি বচন এই মানুহটোৱে আৰু বৈৰাম বুলি আৰু বলিয়া ৰাণী মাৰিছে কাটিছে মৰিছে ঘৰলৈ ব্যায়ামত মই সঁচাই ভিৰ কৰিব লাগিব ব্যায়ামত মোৰ বৰ ব্যায়ামৰ পৰা মই সোনকালে উলটি আহিম
Thank you.